Welcome to my YouTube channel Nikhil Moran. Tutlu. আজি আমি গৈ আছো আমাৰ আড্ডা। অসম কদে আড্ডা করছে আমার। আজি গৈ আছে আমাৰ আড্ডা। আপোনাক দেখাই আছো আমাৰ আড্ডা দেখো। আড্ডা মানে সৰু আড্ডা যেটো আবেলি বহিবলৈ হয়। চ্যানেলটো সাবস্ক্রাইব কৰি ললে বহুত ধুনীয়া ভিডিও বনাই সাবস্ক্রাইব কৰিব চেনেল প্ৰথম ভিডিও এটো ফার্স্ট লং ভিডিও হ'ব প্ৰথম এটো গাইস আমাৰ আড্ডা যত গাইস তা গৈ আছো পাঙ্গে এতিয়া অসম কি খাবি কটা আজি এতিয়া আমি পাই গলো আমাৰ আড্ডাটো সিংৰা অলপ জমনি কৰিম সবতে আজি টকিয়া সৰু সৰু সিংৰা এই জমনি কৰিম অলপ আজি এই আহি পালো আমাৰ আড্ডা অসম সেটা খালেছ প্ৰথম সব আড্ডা পাপন দা কি খাব কৰে পাপন দা আজি কি খাব তুমি কৈ দিয়া আপোনাক আজি আপুনি বহনি কৰিব লাগিব এবাৰ সিংৰা কাটলো এইটো সিংৰা খাবলৈ আহিছো এইটো মহম কিবা এটা কৈ সিংৰা আকৌ 5 টকা ঠিকে আছে 5 টকা ঠিকে আছে এইটো সিনেমেটিক শট লৈ আছে সিংৰা সিনেমেটিক শট মে মোকে দিলে ইমান ফেমাস কোনি মোক এইটো লিখি এইটো শুনি গল এইটো মজা আছে নেকি চব জুই জুই সিংৰা বনি আছে আমাৰ আড্ডা তুতলো হাই বুলি কৈ দে কিবা এটা কৈ আছে লিখে মোক এইটো চাটনি লৈছো দিয়া খাম এতিয়া ভালকে মৌচম কিবা এটা কৈ দে না ওপি 5 টকা সিংৰা ওপি চাহ আপুনি নাখায় নেকি এবাৰ গাৰ্লফ্ৰেণ্ড লগত বিজি এইটো দেখাই দিয়ক এই 5 টকা সিংৰা খাবলে তুতলো 5 টকা সিংৰা বহুত লেতেৰা খাই 7টা মাৰি দিয়ে এইটো চমু 8টা এইটো তুতলো বেছি খায় সেইটো গৰাংগ সেইটো বহি আছে এতিয়া শান্তি মতে চাব দোকানো মাৰি দিব এইটো ঘপক খতম কৰি দিব আমাৰ চিনেমেটিক শ্বট কিনি গ'ল এইটো চিনেমেটিক শ্বটৰ মেইন ডাইৰেক্টৰ লগাই দে আকৌ খাই লগ পাই আছো গুগল পে কৰি দি দিয়া হ'ল পইচা চব এতিয়া আমিও খাই মেলি ইয়াৰ পৰা ওলাম বেলেগ এটা জেগাত যাম মজা জেগা আপোনালোকে চাব তুতলো কেইটা সঁচা কথা কৈছোন এটা লাষ্ট কেইটা খালি সঁচা কথা কৈছোন 4টা মৌচম সঁচা কথা কৈ দে 7টা তই ই না খোৱা এইটো এটা চাওঁ মুখত চা তই এটা লিখেছোন বগা 3টা তই কেইটা 5টা তই কেইটা এই জাষ্ট দূৰত খাইছিলে ইমান খাই দিলি নেটত নাপা নেকি এইবোৰ যা নেটৰ কাৰণে ক'ত বহিছে জিঅ'ৰ নেটৰ কাৰণে ইমান এইটো জিঅ' নেটৰ কাৰণে ল'ৰা বহি আছে গছৰ ওপৰত আমি গৈ আছো ৰাস্তা চিনি পাব আপোনালোকে মেডিকেল যোৱা ৰাস্তাটো আমি গৈ আছো মেডিকেল ৰোড ফালে সেইফালে জিঅ' পেম পগলা এইটো জুম কৰি দেখাইছো জুমেই নহ'লে হ'লে পেম পগলা আছিলে গৈ কিনে জিঅ' নেটৱৰ্ক নোপোৱা গৈছো ঐ মৌচম কিবা এটা কৈ দিবি আকৌ সেইফালে জিঅ' নেটৱৰ্ক নোপোৱা আজিকালি উঠি আহা লৰাবোৰ বহুতেই বেয়া হৈ গৈছে বিশেষকৈ মই বহুত বেয়া হৈ গলো তেনেকে মই আগতে নলা ভিতৰত সোমাই কথা পাতি থাকো তেতিয়া এটা গছৰ ওপৰত কথা পাতিছে টুটলে ক'ত পাইছা সঁচা কৈছোন আমাৰ প্ৰকৃত প্ৰেমিক বেড গছৰ তলত কথা পতা সঁচা প্ৰেমিক বেড গছৰ তলত কথা পতা ক্লাছ 9ত টপ মাৰিব কালা 9ত গৰাংগা মোক অভিশাপ দি কৈছে যে ছাবস্ক্ৰাইবাৰ নহ'ব ভিউ নাপাব বুলি আপোনালোকে দেখুৱাই দিব কিমান ভিউ লাগিব কৰে এটা ভিডিঅ' প্ৰথম ভিডিঅ' ন ভ্লগ আপোনাৰ ভিডিঅ' আপুনি 10টা কমেন্ট কৰি দিব আমি সদায় পাই এই সিংৰা খাই গেছ হৈ গৈছে তেও আজি খালো অলপ এতিয়া একদম এইটো প্ৰথম ভিডিঅ' দিয়া ভ্লগ হ'ব মোৰ চেনেলত কি আছে চেনেল নাম কৈ ক'বা ভ্লগ